सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया। ओम ह्रीं श्रीं फो। ओम ह्रीं श्रीं फो। ओम ह्रीं श्रीं फो। পৰীক্ষা যেন আহিলেও আমাৰ পাছিলোৱে যাম মই একো পঢ়াই হোৱা নাই মেট্ৰিকত বাৰু কিবাকে পাছ কৰিলো দিছো বহুত টেনচন হয় তুই টেনচনৰ কথা কৈছাহে না টেনচনৰ কথা ক'লে মাথাটো ফাটি যাং কৰে ও ভাই হে তহঁতে কি কৰি আছা ইয়াতে আরে ভাই বহুত টেনচন হে পৰীক্ষাত টেনচন আহি গেছি মাথাত বহুত পঢ়াই হোৱা নাই কিহৰ টেনচন লৈছ ৰ পৰীক্ষাৰ কাৰণে কি তৰে পাৰা নেকি পঢ়িবলৈ পঢ়াই হোৱা নাই এই টেনচন কিয় লোৱা সেই পাহাৰৰ হিপাৰে ক'ত সেই পাহাৰৰ হিপাৰে এটা বাবা আছে ভুসুং বাবা কি কৰে ই সব সমাধান কৰে একো টেনচন নলবা হয় নেকি যাবা নেকি আহা আমি যাও ভুসুং বাবার ওচৰলৈ অলপ ৰবা দেই এইখনেই বাবার আশ্ৰম অলপ ৰবা মই আহি আছো বাবার পৰা ओम बीड़ी सिगारेट सादा रजनी 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 खाइसों मन ভাল পাইছং কেপি খাইছং আনন্দ পাইছং রজনী बीड़ी सिगारेट सादा লাল খাবি আন্তি পাবি গেলা খাবি মরি যাবি ओम ह्रीं क्रीं क्रीं स्वाहा स्वाहा ৰক্ষা কৰা বাবা বাবা ৰক্ষা কৰা উঠা উঠা বচ্চ কি হইছে কোৱা বাবা আমার পরীক্ষার টেনশন বাবা আমার পরীক্ষার টেনশন বাবা কিবা উপায় দিয়া আমাক আচ্ছা তোমালোকৰ পৰীক্ষালৈ কিমান দিন আছে 2 সপ্তাহ বাবা বাবা তোমালোকৰ প্ৰবলেম মই বুজি পাইছো তোমালোকৰ প্ৰবলেম মই কাইদা কৰি মইদা মাৰি দিম চিন্তা নকৰিবা এক মিনিট ৰবা ওম ह्रीं श्रीं श्रीं পাই গৈছো তোমালোকে গাহৰি চিনি পোৱা নহয় পাও বাবা গাহৰি মূত্ৰ তোমালোকে ৰাতিপুৱা ৰাতিপুৱা 2 গিলাচ খাবা হ'ব বাবা লগতে মিঠি গুটি অকমান মিহলাই পেলাই খাবা হ'ব বাবা কাৰণ মিঠি গুটিয়ে তোমালোকৰ স্মৃতি শক্তি বিকাশ কৰিব হ'ব বাবা আৰু তোমালোকে পৰীক্ষাত ভাল কৰিবা টেনচন নলবা এতিয়া অলপ হেয়া কৰা হয় বাবা আৰু মোৰ কাইদা মতে কৰিবা তোমালোকে এসপ্তাহতে তোমালোকৰ পৰীক্ষাৰ প্ৰিপাৰেচন কমপ্লিট হৈ যাব হয় বাবা টেনচন নলবা আশীৰ্বাদ কৰা বাবা আশীৰ্বাদ ওম ह्रीं श्रीं 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 स्वाहा রজনী খাবা মজা পাবা কেপি খাবা আনন্দ পাবা উঠা জয় ভুসুং বাবার জয় জয় ভুসুং বাবার জয় জয় ভুসুং বাবার জয় এই চিরি আনবিরি এনেকৈ ভুসুং বাবাক এজন দূৰৰ পৰা আহি মানুহে আক্ৰমণ কৰিলে কিন্তু কিয় মনত নানান প্ৰশ্নৰ উদয় হৈছে এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ অপেক্ষা কৰক ভুসুং বাবা দ্বিতীয় খণ্ডলৈ ধন্যবাদ।